এই বনিহাতে ও বেছি কৈ নাচাবি মুখ লাগি যাব ও নহ'লে আমাৰ মালিনী বাই বৰ এই বনিহাত কৈ দিওঁ নেকি আমাৰ মালিনী এনেকুৱা মানে কিছুমান ৰাইজক আমোদ প্ৰমোদ দিবৰ কাৰণে বা তেতিয়া অলপ মানে তিৰোতা মানুহখিনি বা মহিলা মানুহখিনি ভাল পায় স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল NJM ব্লগছ লাইভলৈকে আৰু যিহেতু চৰ্চা চলি আছে কৰিশ্মা নাথ সকলোৱে চিনিয়ে পায় আচলতে জনপ্ৰিয়তাৰ শীৰ্ষত বুলি ক'ব লাগিব বৰ্তমান সময়ত নাগাৰা নামৰ জৰিয়তে আৰু যি ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এতিয়া ভিডিঅ' আৰু ভিডিঅ'টোৰ পিছত বৰ্তমান কৰিশ্মাৰ ঘৰত সুদ বৈছে বিভিন্নজনে সাহস দিছে যাতে আৰু আগবাঢ়ি যাওক কৰিশ্মা আৰু আগবাঢ়ি যোৱাৰ লগতে নিজৰ কামসমূহ কৰি যাওক বেয়া কথাবিলাক বাদ দিয়ক যিহেতু বিতৰ্ক বিভিন্ন হৈ থাকিব কিন্তু বিতৰ্কক বাদ দি নিজে কাম কৰি যাওক কৰিশ্মা আছে আমাৰ লগত আমি কৰিশ্মা বিতৰ্ক চলি আছে তাৰ মাজতো নিজৰ কাম কৰি যাবই লাগিব কি ক'বা বিতৰ্ক চলি থকা মানুহবিলাকক বেলেগকৈ ক'ব নাযাওঁ তেওঁলোকে বেয়াকৈ বা বিতৰ্ক কৰিব নালাগে কাৰণ তেওঁলোকে যিখিনি পাৰে ভালকৈ বুজাই বঢ়াই আগবঢ়াই লৈ গ'লে হ'ল সেইখিনি এই পে বুলি যিটো কথাটো ওলাই আছে মানে বেন পাৰ্টিটো নামৰ মাজত দিয়াক লৈ পেলাই এইটো কি ক'বা আছিল আগতেও দেখিছিলোঁ যে নাগাৰা নামৰ মাজত কিন্তু বেলেগ সুৰো টানি আনি ৰাইজক আমোদ দিব চেষ্টা কৰা হয় আৰু তুমি নৱৰসৰ থাকা বুলি কয় নাগাৰা নামত এই ক্ষেত্ৰত তুমি কি ক'বা বেং পাৰ্টিটো ইমান বেয়া বুলি মই ভবা নাই কাৰণ তাতে বিভিন্ন ধৰণৰ কাহিনীবিলাক চলিব লাগিব প্ৰত্যেকটো বস্তুৰে কাহিনী থাকিব লাগিব গতিকে তাতে কাহিনী ভাগত আমি ৰাইজক বৰ্ণনা কৰিব যাতে বিভিন্ন ধৰণৰ অংগী ভংগী দেখুৱাব লাগিব আৰু মই ভাবোঁ পেঁপা বজোৱাটো বা অংগী ভংগী সেইবিলাক বেয়া নহয় কাৰণ পেঁপাটো যদি আমি এনেকৈ নেদেখাওঁ কেনেকুৱাকৈ দেখাম বস্তুটো ভুল হ'বও পাৰে কিন্তু মোৰ দৃষ্টিৰে বেয়া হোৱা নাই বুলি ভাবোঁ আৰু এই তোমাৰ পৰিকল্পনা কি আগৰ পৰিকল্পনা কি যিমান দিন পাৰোঁ নাগাৰা নামৰ লগত জড়িত হৈ থাকিম পঢ়াটো চলাই নিওঁ কি পঢ়ি আছা তুমি মই BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা দিলোঁ এবাৰ ছেকেণ্ড ছেমিষ্টাৰ দিছোঁ মই যিটো ৰাতিপুৱাৰ পৰা ইয়াত আছোঁ বহুত সময়ৰ পৰা ৰাতিপুৱা মানে কেতিয়া বহুত সময় হ'ল অহা দেখিছোঁ বিভিন্নজন আহিছে এই সাহস পোৱা নাই এইবিলাক মানুহবিলাক আহিলে ওচৰত বহুত বেছি সাহস পোৱা আৰু যিমান মৰম আদৰ দিছে আৰু মানে বেলেগ উৎসাহ দিব নালাগে মানুহখিনি আহিছে খবৰ লৈছে ইমান ডাঙৰ ডাঙৰ মানে সংগঠনৰ পৰাও তেওঁলোক আহিছে আমাৰ মানে যিমান মৰম আদৰ দিছে বহুত বেছি ভাল লাগিছে নাগাৰা নামৰ পৰা ধাউতি কেতিয়াৰ পৰা আহিল ভাল নৃত্য তুমি কৰা বুলি ক্লাছ 7ৰ পৰা মানে নাগাৰা নামৰ লগত জড়িত হৈছোঁ শিকাইছে তোমাক শিক্ষা গুৰু আহিছিলে আৰু নিজে মেদিনী মোহন নাথ হয় গৰিষ্ঠৰ হয় তেওঁ আৰু যিমানখিনি পাৰোঁ নিজেও চেষ্টা কৰিছোঁ শিকিবলৈ কিমান বছৰ হ'ল তোমাৰ নাগাৰা নামৰ লগত বিশেষকৈ জড়িত হোৱা এই ৰাইজৰ মাজলৈকে গৈ নাম পৰিৱেশন কৰা কিমান দিন হ'ল ক্লাছ 7ৰ পৰা শিকিছিলোঁ যদিও 9 মানৰ পৰা এখন দুখন ক'ৰবাত গাইছিলোঁ কিন্তু আজি 1.5 বছৰমানৰ পৰা 2 বছৰমানৰ পৰা বহুত বেছি নাম গাইছোঁ সংগীবৃন্দ কিমান আছে তোমাৰ 16জনমান হয় কেতিয়াবা 2জন কমিও যায় এয়া আছে ভণ্টিৰ লগত কথা পাতিম তুমিও বাৰ লগত সহযোগী কি বজোৱা তুমি মই নাগাৰা বজোৱা নাগাৰা নামৰ মূল নাগাৰাটোৱে কেনেকুৱা লাগে বাৰ লগত গৈ যেতিয়া বাক যেতিয়া আৰু যেতিয়া বৰ্তমান বা এতিয়া জনপ্ৰিয়তা হৈ গৈছে ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় বহুতে মৰম দিছে বহুত আহিছে বহু লোক কেনেকুৱা লাগে তোমাৰ কেনেকুৱা অনুভৱ এই ক্ষেত্ৰত ভাল লাগে তুমি নাগাৰা নামৰ লগত জড়িত হৈ থাকিম বুলি ভাবিছা হয় মাতৃ আছে কি ক'ব সকলো অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যিদৰে কৰিশ্মাক আপোনালোকে মৰম দি আছে পিছলৈ মৰম দি থাকক তাই যাতে আগুৱাই যাওক আৰু যিবিলাকে কি বেয়া কমেণ্ট কৰি আছে তেওঁলোককো অনুৰোধ জনাইছোঁ তেওঁলোকে যেন এই ছোৱালীজনীক ভাগি পৰিব নিদিয়ে আৰু তেওঁক সাহস দি আগবাঢ়ি যাবলৈ যাতে শিকাই দিয়ে নিশ্চয়কৈ আচলতে যেতিয়া কোনোবা এজন শিল্পীয়ে হওক বা কোনো এজন উঠি অহাজনক উৎসাহ দি আগবঢ়াই নিব লাগে কিন্তু একাংশই সেই উৎসাহ দিয়াৰ বিপৰীতে বিৰূপ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আচলতে এই ধৰণৰ কৰিব নালাগে কৰিশ্মা যিহেতু নাগাৰা নামৰ তুমি শিল্পী এটা নাগাৰা নামৰ কলি তোমাৰ পৰা শুনি লওঁ আজি মোৰে লগত যাব যে নালাগে অহাকালি যাবা তুমি অকলশৰে
আলহী খাম বুলি যাবা মোৰ ঘৰলৈ বিয়াখনি পাতিম গোপনে বিয়াখনি পাতিম গোপনে হৈ গ'ল কি নাম বেছি গাই ভাল পোৱা তুমি নামৰ কিবা ভাগ আছে নেকি বোলে কৰুণ নামো ভাল লাগে মোৰ এনেই ফাৰ্ষ্টতে কৰুণ নামেই দিওঁ কৰুণ নামটো বেছি ভাল লাগে তাৰপিছত অলপ হাস্যৰসী দিওঁ হাস্যৰসী কিবা এটা গাই দিয়া নেকি এতিয়া যি মনত আহিছে আৰু মনত যি আহে এতিয়া তেনেকৈ হাস্যৰসী বুলি ক'ব গ'লে এতিয়া কি হয় নাগাৰা নামটো চলি থাকিলে তেতিয়া মানে কাহিনীটোৰ ভিতৰত গোৱা হৈ থাকে নে কাহিনীৰ ভিতৰত অহা এটা কিবা এটা দি দিয়াচোন বিয়া নামবিলাকো আছে বিয়া এটা দি দিয়া বিয়া নামৰ দি দিয়া ঐ আকাশত ওলাইছে আকাশী তৰা দৰা কইনা দেখোন বৰ মৰম লগা বনিহাতে বেছিকৈ নাচাবি মুখ লাগি যাব নহ'লে আমাৰ মালিনী বাই বৰ বনিহাত কৈ দিওঁ নেকি আমাৰ মালিনী এনেকুৱা মানে কিছুমান ৰাইজক আমোদ প্ৰমোদ দিবৰ কাৰণে বা তেতিয়া অলপ মানে তিৰোতা মানুহখিনি বা মহিলা মানুহখিনি ভাল পায় নৱৰস বুলি কৈছা তুমি কেইবাটাও সাক্ষাৎকাৰ হৈছে নৱৰসৰ আচলতে কি সেইটো মানে নৱৰস মানে কি আৰু নটা ৰসৰ সমষ্টি হাস্য কৰুণ তাতে বিভিন্ন ধৰণৰ মানে ৰস থাকিব গোটেইখিনি থাকে নাগাৰা নাম তাত সেইখিনি দিব চেষ্টা কৰিছা তুমি তোমাৰ শিল্পীৰ জৰিয়তে অকল মোৰ বুলিয়ে নহয় প্ৰত্যেকটো নাগাৰা নামৰ পাঠকে নটা সমষ্টিৰে নাম গাব লাগে কাৰণ তাতে হাস্য লাগিব কৰুণো লাগিব হাস্য কৰুণ এটা কিবা দিয়াচোন কিবা এটা কি মনত আছে আহিছে তোমাৰ কৰুণ দিহা এটা গাই দিছোঁ মই দিহা গাই দিছোঁ ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতে কুষ্ঠ ৰোগ প্ৰভু হৈ কি কাৰণে ভাৰজাৰ গৰ্ভত আছে প্ৰভু মোহৰ সন্তান ৰক্ষা কৰা তুমি প্ৰভু জগত ঈশ্বৰ ধন্যবাদ জনাইছোঁ কৰিশ্মা নাথক আৰু ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ আৰু আগুৱাই যোৱা যিহেতু আমাৰ দৰঙৰ গৌৰৱ বৰ্তমান সময়ত নাগাৰা নামৰ যি ধৰণৰ জনপ্ৰিয়তা লাভ কৰিছা তুমি আৰু আগলৈকে এই ধৰণে জনপ্ৰিয়তা থাকক তোমাৰ আৰু আগুৱাই যোৱা কম বয়সৰ পৰা যিহেতু নাগাৰা নামৰ প্ৰতি ধাউতি বাঢ়ি বৰ্তমান এই ধৰণে নাগাৰা নাম পৰিৱেশন কৰি আছা আৰু কৰি যোৱা তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সুস্থ থকা সদায় এই ধৰণে সবল শক্তি প্ৰদান কৰক ভগৱানে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ